পরিবর্তন দরকার, প্রমোদ করো সরকার। কথা নয় কাম, জনতারে প্রাণ, এয়া হে নেতার পরিচয়। ভেদা ভেদ নাই, মাটির মানুহ ভাই, নেতা বুলি। আজি খাতৰবাৰী অঞ্চলত আহি খুব ভাল লাগিল। আমি প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াৰ কাৰণে আহিছিলোঁ কেম্পেইনিঙৰ কাৰণে, আৰু আহি ৰাইজৰ যি ৰেছপন্স দেখিলোঁ, গতিকে UPPLৰ খুবেই ভাল কণ্ডিশ্যন, এই অঞ্চলতো খুব ভাল কণ্ডিশ্যন। গতিকে আহি থকা সময়ত আমাৰ UPPL দলে সম্পূৰ্ণ জিকি পেলাই চৰকাৰ গঠন কৰিব বুলি আশাবাদী। আমি ৰাইজক এটাই কথা ক'ম যে আপোনালোকে চাই পেলাই বিবেক ভোট দিয়ক। 4.5 বছৰত কি কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ভোট দিয়ক। আমি হকছে ভোট খুজিছোঁ, যে এনেকুৱা নহয় যে আমি কাৰোবাক প্ৰলোভন দি পেলাই আমি ভোট বিচাৰিব বিচৰা নাই। আমাৰ দলৰ ফালৰ পৰা আমি অধিকাৰেৰে ভোট বিচাৰিছোঁ যে 4.5 বছৰত যিমানখিনি ষ্টাৰ্ট কৰিব লাগে সম্পূৰ্ণ কাম কৰিব নোৱাৰিলেও আমি প্ৰত্যেকটো কামৰে মানুহ যেনেকুৱাকৈ বীজ ৰোপণ কৰা, বীজ ৰোপণ কৰিছে, শান্তি প্ৰতিষ্ঠা হৈছে, আৰু বিভিন্ন ধৰণৰ আঁচনি যিবিলাকে আমাৰ যিহেতু আমাৰ বেছিভাগ মানুহ সাধাৰণ মানুহ, তেওঁলোকক উপলক্ষে বিভিন্ন ধৰণৰ আঁচনি, আৰু ল'ৰা ছোৱালীবিলাকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত প্ৰমোদবোৰে বহুত ভাল কাম কৰিছে। ছুপাৰ 50 মিছনবিলাক আছে, তাৰ আণ্ডাৰত বহুত ল'ৰা ছোৱালী উপকৃত হৈছে। পিক মিছন, আৰু ছাগলী পালন, গাহৰি পালন, মুৰ্গী পালন, সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি যিবিলাকে সাধাৰণ মানুহবিলাকক উপকৃত কৰিব, তেনেকুৱা ধৰণৰ আঁচনিবিলাক লৈছে, যাৰ ফলত ৰাইজৰ যথেষ্ট উপকৃত হ'ব। আৰু আমি সময় বেছি পোৱা নাছিলোঁ যোৱা সময় খচুৱাত, এতিয়া আৰু আহি থকা দিনত যদি সময় পায় সেই কামবিলাক সম্পূৰ্ণ পূৰা হ'ব, আৰু তাৰ ফলত ৰাইজ উপকৃত হ'ব।